তুমি জুপিতৰা ইমানেই ধুনীয়া তুমি ও ইমানেই ধুনীয়া তুমি জুপিতৰা ইমানেই ধুনীয়া তুমি তাৰপিছত কি বুলি কম মই লিখিব পাৰিলে ইমান ধুনীয়া বস্তুটো নিজৰলৈহে ৰাখে নিজৰ কথাহে কয় তাৰপিছত মই যেতিয়া দেখিলোঁ যে উৎসটোৱেই ধুনীয়া সৌন্দৰ্য আৰু কি কি সৌন্দৰ্য হ'ব পাৰে আৰু কি ক'ম এতিয়া সৌন্দৰ্য এনেই সৌন্দৰ্য আৰু কি ক'ম দেখিলোঁ এটা মায়া সনা তেতিয়া দেখিলোঁ যে ইনো মায়াবিনী গীতটোৰ ছেকেণ্ড ষ্টেপটো আগবাঢ়িছে অনুভৱৰ হৰিণী নয়নী বুকুৰে কলিজা তুমি মই মোৰ বুকুৰ বুলি ক'ব পাৰিলোহেঁতেন ব্যক্তিগত প্ৰেম ৰোমাঞ্চৰ কাৰণে মোৰ বুকুৰে কলিজা তুমি মই মোৰটো নাই লগোৱা গীতটো সামাজিক সমাজৰ কাৰণে জুপিতৰাজনীক মই পাইছোঁ হয় মই সমাজৰ বনাই লৈছোঁ 1 2 3 4
কোৱা নাই দেই তাৰমানে য'ত সন্মান থাকে য'ত শ্ৰদ্ধাশীলতা থাকে ঐ ইমানেই ধুনীয়া তুমি জুপিতৰা ইমানেই ধুনীয়া তুমি মায়াবিনী হৰিণী নয়নী বুকুৰে 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 ভুলি যা তুমি মহেন্দ্ৰ হাজৰিকা ৰক নাচো হয়নে নহয় মহেন্দ্ৰ হাজৰিকা ৰক নাচো ভাল লাগিছে।